ছাত্ৰ ছাত্ৰীসকল আজি আমি চাম নৱম শ্ৰেণীৰ বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ বিষয়ে। প্ৰথমে আমি চাওঁ বল মানে কি। বলে আমাক যিকোনো কাম কৰিবলৈ সক্ষম কৰে। যিকোনো কাম কৰিবলৈ হয় আমি বস্তু এটা টানি নিওঁ বা ঠেলি দিওঁ, সেয়েহে টানি নিয়া বা ঠেলাক বল বুলি কোৱা হয়। অৰ্থাৎ বল মানে কি, আমি যিকোনো এটা বস্তু যদি টানি দিওঁ বা ঠেলি দিওঁ তেতিয়াহ'লে তাক বল বুলি কোৱা হয়। উদাহৰণস্বৰূপে চোৱা, দুৱাৰ এখন খুলিবলৈ হয় আমি ইয়াক ঠেলি দিওঁ বা টানি নিওঁ। ঘৰত তোমালোকে যেতিয়া দুৱাৰ খোলা, দুৱাৰখন হয়তো ভিতৰৰ পিনে টানি নিয়া বা বাহিৰৰ পিনে ঠেলি দিয়া, বা দুৱাৰ এখন খুলিবলৈ টানি অনা হয় বা বন্ধ কৰিবলৈ ঠেলি দিয়া হয়। তো দুৱাৰখন টানিলো, খোলা খাল, বন্ধ কৰাৰ কাৰণে ঠেলি দিলো। দয়াৰ এটা আমি যদি বস্তুটো ওলাব খোজো টানি দিম, আৰু দয়াটো ঠেলি দিলে কি হৈ যাব, বন্ধ হৈ যাব দয়াটো। তো এই যে ঠেলা বা টানা, এই কামটোকে আমি বল বুলি কম। সহজ ভাষাৰে আমি তাক বল বুলি কম। এতিয়া আমি এই যে বল পঢ়ো, এই বলেৰে আমি কি কৰিব পাৰো, ঠিক আছে। বল প্ৰয়োগৰ দ্বাৰা কি কি কৰিব পাৰি সেই বিষয়ে আমি অলপমান চাওঁ। বল প্ৰয়োগ কৰি স্থিৰ শৰীৰ এটা লৰচৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ফুটবল এটাক লাত মাৰি অৰ্থাৎ বল প্ৰয়োগ কৰি চলাচল কৰিবলৈ নিৰ্ধাৰণ কৰিব পাৰি। ফুটবল এটা যদি মাটিত থৈ দিওঁ, সেইটোক আমি ভৰিৰে যেতিয়ালৈকে বল প্ৰয়োগ নকৰোঁ, ভৰিৰে যেতিয়ালৈকে লাত নামাৰো তেতিয়ালৈকে ফুটবলটো আগুৱাই নাযায়। এই যে ভৰিৰে লাত মাৰিলো, কি কৰিলো, সেই যোন ফুটবলটোক আমি কি কৰিছো, ভৰিৰে বল প্ৰয়োগ কৰিছো, অৰ্থাৎ ঠেলা মাৰি দিছো। এই যে ঠেলা মাৰিলো সেইটোৱে হৈ গ'ল আমাৰ বল। আৰু যাৰ বল প্ৰয়োগে ফুটবলটো কি কৰে, এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰোৱায়। প্ৰথম কথা যে আমি বল প্ৰয়োগৰ ফলত বস্তু এটা লৰচৰ কৰিব পাৰো, এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰো বল প্ৰয়োগ কৰি। দ্বিতীয়তে, বল প্ৰয়োগ কৰি চলমান শৰীৰ এটা বন্ধ কৰিব পাৰো। চলি থকা বস্তু এটাক আমি বল প্ৰয়োগ কৰি বন্ধ কৰি দিব পাৰো। উদাহৰণস্বৰূপে ব্ৰেক প্ৰয়োগ কৰি চলমান চাইকেল বা চলমান বাহন এখন বন্ধ কৰিব পাৰো। এই যে ব্ৰেক দেখিছা তোমালোকে, গাড়ীখনৰ ব্ৰেক, এই ব্ৰেকত আমি যেতিয়া ভৰিৰে ঠেলি দিম, ভৰিৰে ঠেলি দিয়াৰ লগে লগে কি হ'ব, গাড়ীখন ৰখি যাব। অৰ্থাৎ আমি কি কৰিছো, বল প্ৰয়োগ কৰিছো, যাৰ ফলতে কি হ'ল, গাড়ীখন ৰখি গ'ল। অৰ্থাৎ এই বল প্ৰয়োগৰ দ্বাৰা আমি দৈনন্দিন জীৱনত সকলোবিলাক কাম কৰোঁ, আৰু সেইকাৰণে আমি বলৰ বিষয়ে পঢ়াটো খুবেই প্ৰয়োজন। আমি যিমানেই জানিম বলৰ বিষয়ে, সিমানে আমি দৈনন্দিন জীৱনৰ কিছুমান কাম সহজে কৰিব পাৰিম। তৃতীয়তে, বল প্ৰয়োগ কৰি চলমান বস্তু এটাৰ দিশ সলনি কৰিব পাৰি। উদাহৰণস্বৰূপে বল প্ৰয়োগ কৰি অৰ্থাৎ হেণ্ডেল লৰচৰ কৰি চলমান চাইকেল এখনৰ দিশ সলনি কৰিব পাৰি। একেদৰে ষ্টিয়াৰিং লৰচৰ কৰি চলমান বাহন এখনৰ দিশ সলনি কৰিব পাৰি। এই যে চাইকেল চলাওঁ, আমি চাইকেল চলালে কি কৰোঁ, হাতেৰে বেকা কৰি দিওঁ নে নাই হেণ্ডেলটো, এই যে বেকা কৰি দিওঁ, এই তাতে বল প্ৰয়োগ কৰিলো আমি। চাইকেলখনৰ ওপৰত বল প্ৰয়োগ কৰিছো, চাইকেলখনৰ হেণ্ডেলটো এনেকে ঠেলি দিছো বেকাকে, যাৰ ফলত কি হ'ল, চাইকেলখন ঘূৰি গ'ল। বা গাড়ীখনৰ আমি ষ্টিয়াৰিঙত ধৰি পেলাই কি কৰিছো, হাতেৰে বল প্ৰয়োগ কৰিছো, ঠেলা মাৰিছো এক চাইডে, বাওঁ চাইডে বা সোঁ চাইডে, যাৰ ফলত কি হৈছে, গাড়ীখন ঘূৰি গৈছে, অৰ্থাৎ দিশটো সলনি হৈ গৈছে। তো এনেকে আমি বল প্ৰয়োগ কৰি দিশ সলনি কৰিব পাৰো। চতুৰ্থতে, বলৰ দ্বাৰা চলমান বস্তুৰ গতি সলনি কৰিব পাৰি। চলি আছে, ঠিক আছে, চলি আছে গাড়ীখন, চলি আছে, আমি তাৰ কি সলনি কৰিব পাৰো, গতি সলনি কৰিব। 60ত আছে, আমি বল প্ৰয়োগ কৰি দিলো 70, 80, 90 এনেকে স্পীডত গাড়ীখন গুচি গ'ল। উদাহৰণস্বৰূপে দ্ৰুত গতিত চলন্ত বাহন এখনৰ গতি বৃদ্ধি কৰিব পাৰি, বা ব্ৰেক প্ৰয়োগ কৰি চলন্ত বাহন এখনৰ গতি হ্ৰাস কৰিব পাৰি। অৰ্থাৎ আমি গতিৰ সলনি কৰোঁ, যিমান স্পীডত গৈ আছে তাতকে বেছি স্পীডত আমি চলাব পাৰোঁ গাড়ীখন ভৰিৰে বল প্ৰয়োগ কৰি, বা ব্ৰেক মাৰি পেলাই আমি কমাব পাৰোঁ গাড়ীখনৰ গতি। এইবিলাকে হ'ল আমাৰ দৈনন্দিন জীৱনত বলৰ দ্বাৰা কৰা কাম। বলে বস্তু এটাৰ আকৃতি আৰু আকাৰ সলনি কৰিব পাৰে। উদাহৰণস্বৰূপে হাতুৰি মাৰি ধাতুৰ এটা খণ্ড পাতল চাদৰলৈ পৰিৱৰ্তন কৰিব পাৰি। হাতুৰি মাৰি এটা শিল টুকুৰা টুকুৰি কৰিব পাৰি। এই যে দেখিছা হাতুৰি, ইয়াতে যিমানবিলাক তোমালোকে দেখিছা অস্ত্ৰবিলাক দেখিছা, এইবিলাক কুঠাৰ, হাতুৰি বা এইটো চেপেনা, এইবিলাকেৰে আমি আকৃতি সলনি কৰিব পাৰোঁ। আৰু এই আকৃতি সলনি কৰাৰ কাৰণে আমি বল প্ৰয়োগ কৰিব লাগিব। এই হাতুৰিৰে এই হাতুৰিটোক কোবাই পেলাই এই লোহাডালৰ কি কৰিছে, লোহাডালক পাতল কৰিবলৈ চেষ্টা কৰিছে, অৰ্থাৎ পাতল কৰি আছে। অৰ্থাৎ কি কৰিছো, আমি আকৃতি যদি গোটা আছে তাক কোবাই কোবাই কি কৰিছো, পাতল কৰিছো, ঠিক আছে। অৰ্থাৎ তাৰ আকৃতিৰ সলনি কৰি দিছো। বা শিল এটা কি আছে, ডাঙৰ শিল আছিল, এটা ডাঙৰ আকৃতিৰ আছিল, আমি ভাঙি ভাঙি তাক সৰু টুকুৰা টুকুৰ কৰি দিছো, যাৰ ফলত কি হ'ল, আকাৰ আৰু আকৃতিৰ সলনি হৈ গ'ল। তো আমি বল প্ৰয়োগৰ ফলত কিমানবিলাক কাম কৰিব পাৰোঁ আমি দৈনন্দিন জীৱনত। আমি সদায় কৰি থাকোঁ কামবিলাক, কিন্তু আমি নাজানো যে কোনটো বল বুলি কয়, কোনটো শক্তি বুলি কয়, বা কোনটো কাৰ্য বুলি কয়। তো এইবিলাক যেতিয়া জানিম, আমি দৈনন্দিন জীৱনত প্ৰত্যেকটো বস্তুৰ ওপৰতে আমি কোনটো বল, কোনটো কাৰ্য, কোনটো শক্তি, চববিলাক বস্তু অনুভৱ কৰিব পাৰিম। তো এতিয়া আমি বলৰ প্ৰকাৰৰ বিষয়ে চাওঁ। বল দুই প্ৰকাৰৰ, সন্তুলিত বল আৰু অসন্তুলিত বল। এতিয়া আমি চাওঁ সন্তুলিত বল। যদি প্ৰয়োগ কৰা বলৰ ফলাফল শূন্যৰ সমান হয়, ইয়াক সন্তুলিত বল বুলি কোৱা হয়। উদাহৰণ, যদি দুটা দলে
বিপৰীত দিশত একে পৰিমাণৰ বল প্ৰয়োগ কৰে, ৰছী দুয়োফালে চলাচল নকৰে, এইটো সন্তুলিত বলৰ বাবে হয়, য'ত প্ৰয়োগ কৰা বল শূন্য হৈ পৰে। অৰ্থাৎ এইজন মানুহে ইফালৰ পৰা বল প্ৰয়োগ কৰিছে, এইজন মানুহে ইফালৰ পৰা বল প্ৰয়োগ কৰিছে, দুয়োজনে একে পৰিমাণৰ বল প্ৰয়োগ কৰিছে, তেতিয়া বস্তুটো লৰচৰ হ'ব নেকি? লৰচৰ নহয়, য'ত আছে তেনেকৈ থাকিব। কিন্তু দুয়োফালৰ পৰা বল প্ৰয়োগ কৰা হৈ আছে, তেতিয়া কি হ'ব? সেইটো কোৱা হ'ব সন্তুলিত বল। অৰ্থাৎ সন্তুলিত বলে বস্তু এটাক কিহত ৰাখে? বেলেঞ্চত ৰাখে, অৰ্থাৎ স্থিৰ ৰাখে, তাক লৰচৰ কৰাব নিদিয়ে, সেইটোৱে হ'ল সন্তুলিত বল। তো ইয়াতে তোমালোকে দেখিছা দুজনকে দুয়োফালে ৰছীৰে সিহঁতে টানিছে, কিন্তু এই দুজন আৰু এই দুজনৰে শক্তি একে যিহেতু এই ৰছীডাল ইফাল নহয়, ইয়াতে থাকিব, তো তেতিয়া তাক কোৱা হ'ব সন্তুলিত বল। অৰ্থাৎ সন্তুলিত বলত বল প্ৰয়োগ কৰা হয়, কিন্তু এই যোনটো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হয় সেই বস্তুটোৰ লৰচৰ নহয়, এটা স্থিৰ ঠাইতে থাকে। দুয়োফালৰ পৰা যেতিয়া বল প্ৰয়োগ কৰা হয় এনেকে, তেতিয়াহ'লে প্ৰয়োগ কৰা বল শূন্য হৈ পৰে। ঠিক আছে, ইপিনৰ পৰা 10 নিউটন যদি বল, ইপিনৰ পৰা 10 নিউটন বল হয়, তেতিয়াহ'লে দুয়োটা শূন্য হৈ পৰে, প্লাছ মাইনাছ হৈ শূন্য হৈ পৰে, যাৰ ফলত বেলেঞ্চ হৈ যায়, বলটো সন্তুলিত হৈ যায়। তো আমি সন্তুলিত বলৰ কেইটামান উদাহৰণ চাওঁ। সন্তুলিত বল কোনো বস্তুৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নকৰে। সন্তুলিত শক্তিবোৰ পৰিমাণত সমান আৰু বিপৰীত দিশত বিপৰীত। তো তোমালোকে ইয়াতে দেখিছা এইজন মানুহে এনেকে য়োগাৰ দ্বাৰা থিয় হৈ আছে, এটা বেলেঞ্চত আছে, স্থিৰ হৈ আছে। তো ইয়াত সন্তুলিত বলে ক্ৰিয়া কৰিছে, কোনো ফালৰ পৰা বল প্ৰয়োগ হোৱা নাই, যাৰ বাবে ই স্থিৰভাৱে এটা পজিশ্যনত আছে। ইয়াত কোনোবাই আহি যদি ইয়াক এনেকে লগাই দিয়ে, অকণমান ঠিলাই দিয়ে, ই ইয়াতে বাগৰি পৰিব। তো বাগৰি পৰা মানে কি? ইয়াৰ ওপৰত বাহিৰৰ পৰা এটা বল প্ৰয়োগ কৰা হৈছে, আৰু সেই বল প্ৰয়োগ কৰাৰ ফলত ই ইয়াত পৰি যাব, য'ত অসন্তুলিত বল আহি যাব। তেতিয়া একফালৰ পৰা বেছি বল যেতিয়া প্ৰয়োগ কৰা হ'ব, তেতিয়া হ'বলৈ অসন্তুলিত বল আহি যাব। ইয়াৰ পিছত আমি অসন্তুলিত বল আলোচনা কৰিম। তেতিয়া এই মানুহজনে কি কৰিছে? এই ৰছীৰে এনেকে গৈ আছে, এই যে গৈ আছে, এই মানুহজনে সন্তুলিত বলৰ কাৰণেহে এনেকে যাব পাৰিছে, কোনো ফালৰ পৰা তাৰ ওপৰত বেছিকে বল প্ৰয়োগ হোৱা নাই। আমাক কি কৰে? বতাহেও আমাৰ ওপৰত বল প্ৰয়োগ কৰে। বতাহ বেছিকে দিলে কি হয়? আমি ঠেলি যাওঁনে নাই? কেতিয়াবা বতাহৰ পিনে চাইকেল চলাই যাব, তোমালোকে বতাহে তোমালোক ঠেলাই লৈ যাব। এই যে বতাহে আমাক বল প্ৰয়োগ কৰে, বা মধ্যাকৰ্ষণে আমাক তলৰ পিনে টানে। সকলোবিলাক যদি ক্ৰিয়া কৰা বল শূন্য হয়, তেতিয়াহ'লে সেইটো হয় সন্তুলিত বল। ইয়াতে কণীকেইটা এনেকে ৰাখিছে, তো ইয়াতে যে ৰাখিছে, যদি এনেকে ৰাখিব পাৰো, তাৰ মানে ইয়াৰ ওপৰত কোনো বলে, অন্য বলে ক্ৰিয়া কৰা নাই অতিৰিক্তভাৱে। যিকেইটা বল ক্ৰিয়া কৰিছে সেইকেইটাৰ মান 0 হৈ গৈছে, যাৰ কাৰণে বস্তুটো সন্তুলিত হৈ গৈছে। দ্বিতীয়তে, সন্তুলিত বলে বস্তু এটাৰ আকৃতি আৰু আকাৰ সলনি কৰিব পাৰে। উদাহৰণস্বৰূপে, যেতিয়া বেলুন এটাৰ ওপৰত দুয়োফালৰ পৰা বল প্ৰয়োগ কৰা হয়, বেলুনৰ আকাৰ আৰু আকৃতিৰ সলনি হয়। আমি জানো চবে, বেলুনক যদি আমি দুয়োফালৰ পৰা সমানে কি কৰোঁ? বল প্ৰয়োগ কৰোঁ, তেতিয়া কি হ'ব? বেলুনটোৰ আকাৰ আৰু আকৃতি সলনি হোৱাৰ পৰিৱৰ্তে শেষত কি হ'ব? বেছিকে বল প্ৰয়োগ কৰিলে বেলুনটো ফাটি যাব। অৰ্থাৎ সন্তুলিত বলে কি কৰিব পাৰে? বস্তু এটাৰ আকাৰ আৰু আকৃতি সলনি কৰিব পাৰে। অৰ্থাৎ দুয়োফালৰ পৰা সমানে যেতিয়া বল প্ৰয়োগ কৰা যাব, বস্তুটোৰ তুলনাত যদি বলৰ পৰিমাণ বেছি হয়, তেতিয়াহ'লে সেই বস্তুটো হয়তো ভাঙি যাব, ফাটি যাব, বা আকাৰ আৰু আকৃতি পৰিৱৰ্তন হ'ব। এতিয়া আমি চাওঁ অসন্তুলিত বল। যদি প্ৰয়োগ কৰা বল ফলস্বৰূপে শূন্যতকৈ অধিক হয়, তেন্তে তাক অসন্তুলিত বল বুলি কোৱা হয়। মই ইয়াৰ আগতে সন্তুলিত বলত কি কৈছিলোঁ? দুয়োফালৰ পৰা বল প্ৰয়োগ কৰে, আৰু দুয়োফালৰ পৰা বল প্ৰয়োগ কৰাৰ ফলত তাৰ মানটো কি হৈ যায়? শূন্য হৈ যায়। এতিয়া যদি ধৰা হ'ল দুয়োফালৰ পৰা বল প্ৰয়োগ কৰি আছে, কিন্তু এজনৰ শক্তি আনজনতকৈ বেছি, সেই বেছি শক্তি থকা মানুহজনে আনজনক ঠেলি নিবনে নাই? ঠেলি নিব। তো ঠেলি নিয়া মানে কি? আনজনৰ শক্তি, ঠিক আছে, যোনে ঠেলি গৈছে তাতকে যোনে ঠেলাই নিছে তাৰ শক্তিটো বেছি, অৰ্থাৎ বলৰ মান শূন্যত কি হয়? বেছি হয়। তেনে ক্ষেত্ৰত তাক কি বুলি কোৱা হ'ব? অসন্তুলিত বল বুলি কোৱা হ'ব। সন্তুলিত বল প্ৰয়োগ কৰাৰ বাবে বিশ্ৰামত থকা বস্তু এটাৰ স্থানান্তৰ কৰিব পাৰি। অৰ্থাৎ বস্তু এটা যদি ক'ৰবাত থাকে, আমি যিবিলাক বস্তু খেলোঁ, ফুটবল খেলোঁ, ক্ৰিকেট বল লুফিয়াও, ভলীবল খেলোঁ, যিমানবিলাক কাম কৰোঁ, এইবিলাক আমাৰ গোটেইবিলাক অসন্তুলিত বলৰ ভিতৰত পৰে। অৰ্থাৎ অসন্তুলিত বলৰ দ্বাৰা আমি কি কৰোঁ? বস্তুবিলাকৰ স্থানত পৰিৱৰ্তন কৰিব পাৰোঁ। তো ইয়াতে উদাহৰণ হিচাপে তোমালোকে দেখিছা, বাপেক আৰু পুতেকে কি কৰিছে? এই গছডাল ঠিলাই পেলাই এটা চাইডৰ পৰা আন এটা চাইডত লৈ আনিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ কি? তো ইহঁতে যেতিয়া বল প্ৰয়োগ কৰিছে এই গছডালৰ ওপৰত, এই গছডাল পিছতকে কি হ'ব? ইপিনে আহি যাব, আগত আহি যাব, অৰ্থাৎ ঠেলি আহিব, এটা স্থানৰ পৰা আন এটা স্থান পাই যাব। তেতিয়া সেইটো হ'ব অসন্তুলিত বল। আনহাতে এই মানুহজনে হুইল চেয়াৰখন কি কৰিছে? ঠিলাই পেলাই লৈ গৈ আছে, অৰ্থাৎ কি হৈছে? স্থানৰ পৰিৱৰ্তন হৈছে, বস্তুটোৰ হুইল চেয়াৰখনৰ পৰিৱৰ্তন হৈছে, তাৰ মানে অসন্তুলিত বল প্ৰয়োগ হৈছে। এই মানুহজনে এই বৃত্ত আকৃতিৰ বস্তুটো কি কৰিছে? ঠিলাই পেলাই এঠাইৰ পৰা আন ঠাইলৈ কি হৈছে? লৈ গৈ আছে, অৰ্থাৎ কি হৈছে? অসন্তুলিত বলৰ প্ৰয়োগ হৈছে, যাৰ কাৰণে ই গুচি গৈছে। কিন্তু যদি কোনোবাই আহি পিনৰ পৰা ইয়াক ঠেলি থাকিল হয়, একে বল প্ৰয়োগ কৰিলে হয়, তেতিয়াহ'লে ই
লৰচৰ নহ'ল তেতিয়াহ'লে সেই বলটো হ'ল সন্তুলিত বল। অসন্তুলিত বলে নিম্নলিখিতবোৰ কৰিব পাৰে। তলত দিয়া যিবিলাক কাম অসন্তুলিত বলে সেইবিলাক সম্পূৰ্ণ কৰে। স্থিৰ বস্তু এটা স্থানান্তৰ কৰিব পাৰে, চলমান বস্তু এটাৰ গতি বৃদ্ধি কৰিব পাৰে, চলমান বস্তু এটাৰ গতি হ্ৰাস কৰিব পাৰে, চলমান বস্তু এটা বন্ধ কৰিব পাৰে, বস্তু এটাৰ আকৃতি আৰু আকাৰ সলনি কৰিব পাৰে। যিবিলাক আমি প্ৰথমে বলৰ উদাহৰণ চালো, সেই যে গাড়ীত ব্ৰেক মাৰা, গাড়ীত এটা ঠিলাই নিয়া, এই গোটেইবিলাক বলে অসন্তুলিত বলৰ ভিতৰত পৰে। তো আমি ইয়াতে বেছিভাগ অসন্তুলিত বলৰ ওপৰতে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইয়াতে মই সামৰিছোঁ।